সুন্দৰবন নামৰ এখন জংঘলত বহুত পশু পক্ষী মিলিজুলি আছিলে। এই জংঘলখনতে লাডু নামৰ চৰাই এটা তাৰ দুটা পোৱালীৰ সৈতে বাস কৰিছিল। লাডু বহুত দয়ালু আৰু পৰিশ্ৰমী চৰাই আছিল। ৰাতিপুৱা হোৱাৰ লগে লগে আহাৰ বিচাৰি যোৱা আৰু গধূলিৰ আগতে আহি ভোকত থকা তাৰ কণমানি মৰম লগা পোৱালীকেইটাক আহাৰ খোৱা সেয়াই তাৰ দায়িত্ব আছিল। তাৰ ওচৰতে বুলবুলি চৰাই এজনী আছিল। তাইৰো দুটা পোৱালী আছিল। বুলবুলি চৰাইজনীৰ ঘৰ মাটিৰে সজা আছিল, সেইবাবে তাই গৰমৰ দিনত বহুত সকাহ পাইছিল। ব'লা ব'লা ল'ৰা ছোৱালীহঁত, এতিয়া গা ধোৱাৰ সময় হৈছে ব'লা। না না মা, আমি গা নুধো, আমি ঘৰৰ পৰা ক'তো নেযাওঁ। তুমি তথাপিও কিয় আমাক সদায় গা ধুওৱা? আৰে ল'ৰা ছোৱালীহঁত, তোমালোকে দিনভৰ খেলি থকা, সেইকাৰণে তোমালোক লেতেৰা হৈ যোৱা। যদি সদায় গা নোধোৱা তেতিয়া তোমালোকৰ পাখিৰ পৰা দুৰ্গন্ধ ওলাব। বুলবুলি চৰাইৰ পোৱালীকেইটাই গা ধুবলৈ মন নকৰে, তথাপিও বুলবুলিয়ে সিহঁতক সদায় গা ধুৱাই দিয়ে। বুলবুলিয়ে সিহঁতক গা ধুৱাই ৰ'দত শুকুৱাবলৈ দিলে। ব'লা, এতিয়া মোৰ কামৰ সময় হৈ গ'ল। জংঘলৰ চৰাইবোৰ এটা এটাকৈ মোৰ ছুইমিং পুলত গা ধুবলৈ আহিবই আৰু। বুলবুলি বাই, মই মোৰ ল'ৰা ছোৱালী দুটাক ছুইমিং পুলত গা ধুৱাব পাৰিমনে? অঁ পাৰিবা, কিয় নোৱাৰিবা, কিন্তু তুমি গম পোৱা নহয় এটা পোৱালীৰ কাৰণে এটা বেৰী। অঁ এয়া লোৱা দুটা বেৰী। ৰাণুৱে তাইৰ বাচ্চা দুটাক গা ধুৱালে আৰু এটা এটাকৈ জংঘলৰ সকলো চৰায়ে নিজৰ ল'ৰা ছোৱালীকেইটাক গা ধুৱালে। লাডু তাইৰ পোৱালীকেইটাক গা ধুৱাবলৈ বুলি বুলবুলি চৰাইৰ ওচৰলৈ আহিল। বুলবুলি বাই, কোৱা লাডু, কি কাম আছিল? মোৰো পোৱালীকেইটাক গা ধুৱাবলৈ আছিল। পাৰিবা, কিয় নোৱাৰিবা, কিন্তু তাৰ আগত দুটা বেৰী দিব লাগিব। এতিয়াতো মোৰ হাতত বেৰী নাই। মই যেতিয়া পাহাৰৰ ওপৰলৈ যাম তেতিয়া বেৰী লৈ আহিম আৰু তেতিয়া তোমাক দি দিম। নাই, সেইবিলাক নহ'ব। প্ৰথমতে বেৰী দিয়া, তাৰ পিছত ছুইমিং পুললৈ যোৱা। বেৰী নাথাকিলে ছুইমিং পুললৈও যাব নোৱাৰা। ঠিক আছে, ব'লা মইনাহঁত, ইয়াৰ পৰা ব'লা। মা, আমিও বুলবুল খুৰীৰ ছুইমিং পুলত গা ধুম। বুলবুলে নিজৰ পোৱালীকেইটাক বুজালে আৰু ক'লে, নদীৰ পানী বহুত পৰিষ্কাৰ আৰু চাফা, সেইবাবে আমি এতিয়া নদীতে গা ধুম। বেচেৰি লাডু, তাইৰো মন আছিলে পোৱালীকেইটাক বুলবুলৰ ছুইমিং পুলত গা ধুৱাবলৈ, কিন্তু তাইতো এতিয়া পোৱালীকেইটাক এৰি থৈ পাহাৰৰ ওপৰৰ জংঘলত বেৰী আনিবলৈ যাব নোৱাৰে। লাডুই তাৰ পোৱালীকেইটা নদীৰ পাৰলৈ লৈ আহিলে আৰু এটা এটাকৈ নদীত গা ধুৱাবলৈ লাগি গ'ল। বুলবুলি ভনী, বুলবুলি ভনী, কি চিন্তা কৰি আছা? কালু ভাই, নাই চিন্তা কৰা নাই। আমাৰ মইনাহঁতে বুলবুলি বাইৰ ঘৰৰ ছুইমিং পুলত গা ধুবলৈ খুজিছিলে। বুলবুলি বায়ে সিহঁতক গা ধোৱাৰ বিনিময়ত দুটাকৈ বেৰী খুজিছিল, কিন্তু মোৰ হাতততো এটাও বেৰী নাছিলে, সেইবাবে মই গা ধুৱাবলৈ নোৱাৰিলোঁ। বেৰী আনিবলৈ হ'লে মই পাহাৰৰ ওপৰলৈ যাব লাগিব আৰু ইহঁতক এৰি মই কেনেকৈ যাওঁ? এইটো কথা, মই এতিয়াই পাহাৰৰ ওপৰলৈ গৈ বেৰী লৈ আহিম। বেৰী আনিবলৈ যায়? কোনো দৰকাৰ নাই বেৰী আনিবৰ কাৰণে। ঘৰততো মই আৰু ল'ৰা নায়েই, সেইকাৰণে আপুনি ইহঁতৰে কাম কৰি থাকক। আৰু এটা কাম কৰক, জংঘলৰ যদি কোনোবা পোৱালীৰ কিবা কৰিবলগীয়া আছে, ফ্ৰীতে সিহঁতৰো কাম কৰি দিয়কগৈ। মই পাহাৰীয়া জেগাত গৈ থাকোঁ, সেইবাবেহে মই বেৰী লৈ আহিম বুলি ক'লোঁ। তুমিও নহয় বগী, দৰকাৰ নাই ইহঁতক সহায় কৰিবৰ কাৰণে, চুপচাপ মোৰ লগত ঘৰলৈ ব'লক। এই বুলি কৈ কাউৰী দুটা লাডুৰ ঘৰৰ পৰা গুচি আহিল। মা, ময়ো ছুইমিং পুলত গা ধুম। জগ্গু,
তোকতো গা ধুবৰ কাৰণে প্ৰয়োজনে নাই, তইতো এনেও চাফাই হয়। লাডু দুখ মনে বহি আছিল। তেনেতে এটা ঢোঁৰাকাউৰী ভিতৰলৈ আহিল আৰু ক'লে, লাডু, মই সকলো শুনি আছিলোঁ। তই এটা কাম নকৰ কিয়? মই তোৰ ল'ৰা-ছোৱালীকেইটাক চাম আৰু তই পাহাৰলৈ গৈ বেৰি লৈ আহ। লাডুৰ ঢোঁৰাকাউৰীটোৰ ওপৰত অলপো বিশ্বাস নাছিল। কিন্তু সি ল'ৰা-ছোৱালীকেইটাক ছুইমিং পুলত গা ধুৱাবও বিচাৰিছিল। তথাপিও ঢোঁৰাকাউৰীটোক লাডুৱে সুধিলে, তুমি মোক সহায় কিয় কৰিব বিচাৰিছা? মোৰো বহুত দিনৰ পৰাই বেৰি খাবলৈ মন গৈ আছিলে। সেইবাবে তই আহোঁতে মোৰ কাৰণেও বেৰি লৈ আহিবি। ঠিক আছে। তেতিয়াহ'লে মই বেৰি আনিবলৈ যাওঁ। তুমি মোৰ ল'ৰা-ছোৱালীকেইটাক ভালদৰে চাবা। এই বুলি কৈ লাডু পাহাৰৰ জেগালৈ বুলি উৰা মাৰিলে। আৰে বাহ, এইটোতো বহুত ভাল কথা হ'ল। পাহাৰৰ পৰা আমাৰ জংঘলৰ ফালে বহুত ডাঙৰ বতাহ আহি আছে। না বাবু, ইমান ডাঙৰ বতাহত লাডুৱে প্ৰাণ বচাই ঘৰলৈ আহিব। লাডু ওলাই যোৱাৰ লগে লগে ঢোঁৰাকাউৰীটোৱে পোৱালি দুটাক বাঁহৰ পৰা বাহিৰলৈ উলিয়াই দিলে আৰু বাঁহটোৰ দৰজাখন টানকৈ মাৰি দিলে। চৰাইকেইটাই মাকক মনত পেলাই কান্দিবলৈ ধৰিলে। আনফালে লাডুৱে ডাঙৰ বতাহক নেওচি পাহাৰৰ ওপৰলৈ উৰি গৈ থাকিল। তেতিয়া সেইখিনি সময়ত তাৰ সন্মুখৰ পৰা মিনু মাহী উৰি উৰি আহি আছিলে। ঐ লাডু, তই ইয়াত কি কৰি আছ? পাহাৰৰ ফালৰ পৰা বহুত ডাঙৰ বৰষুণ আৰু বতাহ আহি আছে। ব'ল ব'ল, ইয়াৰ পৰা ব'ল। মাহী, ঠিক আছে, ব'লক। লাডু মিনু মাহীৰ লগত জংঘলৰ ফালে গুচি আহিল। লাডু, বহুত ডাঙৰ বৰষুণ দিছে। ব'ল ব'ল, তই মোৰ ঘৰলৈকে ব'ল। লাডু, বহুত ডাঙৰ বৰষুণ দিছে। ব'ল ব'ল, মোৰ ঘৰৰ ভিতৰতে অলপ জিৰাবি। বৰষুণ যেতিয়া কমিব ঘৰলৈ উভতি যাবি। লাডু মিনু মাহীৰ ঘৰৰ ভিতৰত সোমালে আৰু চিন্তা কৰিলে, মোৰ ল'ৰা-ছোৱালীকেইটা ভালে ভালে আছেনে বাৰু? বেচেৰা পোৱালীকেইটা ইফালে বৰষুণত তিতি তিতি গছৰ ডাল এটাতে বহি আছিল। তাত অকণমান বৰষুণ কমকৈ পৰিছিল। তাৰপিছত পোৱালীকেইটাই দেখিলে যে কোনোবাই সিহঁতক মাতি আছে। ঐ মইনাহঁত, ভিতৰলৈ সোমাই আহ। পোৱালীকেইটাই ভিতৰলৈ সোমাই আহি ইফালে ঢোঁৰাকাউৰীটো টোপনিত লাল-কালগি আছিল। আৰু তেতিয়াই বহুত ডাঙৰ বতাহ এটা আহিল আৰু বাঁহটো পানীত পৰি থাকিল। ঢোঁৰাকাউৰীটোৱে বাঁহটোৰ দৰজাখন খুলিব নোৱাৰিলে আৰু পানীত ডুবি থাকিলে। অলপ সময়ৰ পিছত বৰষুণ কমিল আৰু লাডুৱেও নিজৰ ঘৰলৈ ঘূৰি আহিলে। ঘূৰি আহি নিজৰ বাঁহটো আৰু ল'ৰা-ছোৱালীকেইটাক দেখা নাপাই লাডু চিন্তাত পৰিল। মোৰ পোৱালীকেইটা ক'ত গ'ল বাৰু? লাডুৱে নিজৰ পোৱালীকেইটা ইফালৰ পৰা সিফালে বিচাৰি থাকোঁতে বুলবুলি চৰাইটোক মাটিৰ তলত পোত খাই থকা দেখা পালে। লাডু, লাডু, মোক বচোৱা। মোৰ মাটিৰ ঘৰটো ভাঙি গ'ল আৰু মই মাটিৰ তলত সোমাই গ'লো। লাডু নিজৰ প্ৰাণৰ কথা নাভাবি বুলবুল চৰাইজনীক মাটিৰ তলৰ পৰা উদ্ধাৰ কৰিলে। লাডু, মোক মাফ কৰি দিয়া, মই সেইদিনা তোমাক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। লাডুৱে একো নক'লে আৰু নিজৰ ল'ৰা-ছোৱালীকেইটাক বিচাৰিবলৈ লাগিল। সেইখিনি সময়তে পোৱালীকেইটাই বাঁহটোৰ পৰা বাহিৰলৈ ওলাই আহিলে আৰু মাকক দেখি চিঞৰিবলৈ লাগিলে, মা, মা, আমি ইয়াতে আছোঁ। পোৱালীকেইটাক দেখি লাডুৱে বৰ ফূৰ্তি পালে আৰু ক'লে, মোৰ মইনাহঁত, তোমালোক ক'ত আছিলা? মই বিচাৰি আছোঁ। মা, তুমি ওলাই যোৱাৰ পিছতে আমাক ঢোঁৰাকাউৰীটোৱে ঘৰৰ বাহিৰলৈ উলিয়াই দিলে আৰু আমি আহি আহি ইয়াত পালোঁ আৰু এই আইতাজনীয়ে আমাক আশ্ৰয় দিলে। মা, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি যে মোৰ পোৱালীকেইটাক আশ্ৰয় দিলে, নহ'লেতো ইহঁতে এই বৰষুণ সহ্য কৰিবলৈ নোৱাৰিলে হয়। কেইবাদিনৰো পিছত জংঘলত গোটেইকেইটা চৰাই লগ হৈ এটা ছুইমিং পুল বনালে। সেই ছুইমিং পুলতে জংঘলৰ সকলো
সকলো পশু পক্ষী গা ধুবলৈ আহে আৰু তাৰ পোৱালীকেইটাক নিতৌ ছুইমিং পুলতে গা ধুৱায়। কেনেকুৱা লাগিল আজিৰ সাধুটো? যদিহে ভাল লাগিল তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব।